নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ব্লগলৈ। বহুত দিনেই হ'ল আমি ব্লগ চাইকো বনোৱা নাই, সময়ৰ অভাৱতে আমি ব্লগ বনাব পৰা নাই। আজি দুইটা ওলাই আহিছোঁ পূজা চাম বুলি। আমি গাঁৱৰ ফালে আমি গৈ আছোঁ। ব'লক আমি ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। এয়া আমি গাড়ীত উঠা জেগা পাইছোঁ। আমাৰ মানে ঘৰৰ পৰা অলপ আহিব লাগে গাড়ীত উঠাই পাইছোঁ। এতিয়া আমি টাউনলৈকে যাব লাগিব। গ'লোঁ আমি টাউন আহি পাই গ'লোহি। এয়া দেৰগাঁও গাড়ীত উঠিছোঁ আৰু এয়া আমাৰ দেৰগাঁৱলৈ বুলি যাত্ৰা। এয়া আমি গাড়ীত উঠি গৈ আছোঁ। ব'লক আপোনালোকে চাই যাওক। এয়া আমি নাৰিকলগুৰিত আহি নামিলোঁ। ইয়াৰ পৰা আমি পূজা চাবলৈ যাম। এয়া আমি গধূলি সময়ত পূজা চাবলৈ ওলাইছোঁ। যিহেতু ৰাতি পূজা চোৱাৰ মাজতো অকণমান বেলেগ হয়। এয়া নাৰিকলগুৰি স্মৃতি পথাৰৰ পূজা মণ্ডপ, চব কিমান ধুনীয়া লাগিছে। এয়া দেৰগাঁও চাৰিআলিত কেদাৰনাথৰ আৰ্হিত বনোৱা পূজা মণ্ডপলৈ আহিলোঁ। বৰ ধুনীয়াকৈ বনাইছে, ভাল লাগিলে ইয়ালৈ। এয়া চব কেদাৰনাথৰ মন্দিৰৰ আৰ্হিত বনাইছে। এয়া মণ্ডপৰ ভিতৰৰ দৃশ্য, কি সুন্দৰকৈ সজাইছে তেওঁলোকে, ভাল লাগিছে। আমি মা দুৰ্গাৰ ওচৰত সকলোৰে হৈ প্ৰাৰ্থনা জনাইছোঁ, সকলোৱে যাতে কুশল হওক, মংগল হওক। বহুদিনৰ মূৰত আকৌ আপোনালোকলৈ আজি ব্লগটো আগবঢ়াইছোঁ। ব্লগটো চাই এইবাৰ পৰাই ক'ব। এয়া আমাৰ পূজা চাই আমি উভতনি যাত্ৰা কৰিছোঁ, চাই যাওক। এয়া আমি দেৰগাঁৱৰ পৰা ঘৰলৈ বুলি উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। আমি এদিনৰ কাৰণেহে আহিছিলোঁ দেৰগাঁৱত, এৰাতে থাকি আমি পূজা চালোঁ। বহুত ভাল লাগিলে পূজা চাই। এতিয়া আমি ঘৰলৈ বুলি আকৌ উভতি গৈছোঁ, চাই যাওক আপোনালোকে। ডেইলি ব্লগ কণ্টিনিউ কৰিব নোৱাৰিলেও মাজে সময়ে আপোনালোকে এটা ব্লগ পাব। যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।